হেল্ল' এভৰিৱান, আশা কৰোঁ সকলো ভালেই আছে। আজি মোৰ বাৰ্থডে, সেইবাবে এতিয়া পোৱালীকেইটাই পূৰা উৎপাত কৰি আছে ৰুমত। আপোনালোকক অলপ দেখুৱাই দিছোঁ। এতিয়া এয়া ৰুমটো সজাই আছে ভনী ভাইটিহঁতে। আপোনালোকক এতিয়া দেখুৱাই দিছোঁ অকণমান। এয়া ৱাচিকে সজাই আছে আৰু এয়া ভনীহঁতো সজাই আছে। এতিয়া মই কেক কাটিবলৈ লৈছোঁ আৰু আমিজনে ভিডিঅ' কৰি আছে। এয়া মামীহঁত আহিছে আৰু এয়া নানী মমাই এইফালে ৰৈ আছে। এতিয়া ইমান মানুহ অহা নাই আৰু মানুহ আহিবলৈ আছে, সেইবাবে অলপ দেৰিকৈ আহিব। এয়া আমাৰ পোৱালিখিনিয়ে কিমান উৎপাত কৰিছে দেখিছেনে? মোৰ মুখত গোটেই কেক লগাই দিলে। এইজনী টিকলিজনীকো মই অকণমান কেক লগাই দিছোঁ। এতিয়া মাহী নানী আৰু মামী আহি পাই গ'লহি আৰু সিহঁতৰ লগতে ভাইটিটোও আহিছে। এয়া কেক কাটি আহিলোঁ আৰু কেকৰ লগত খাবৰ কাৰণে ক্ষীৰো বনাইছিলে মাহীয়ে, সেইবাবে এতিয়া খাই আছে ৱাচিক আৰু গুলফিকে। আৰু এয়া ভাইটিহঁতো খাই আছে। এয়া মাহী আৰু ভণ্টিও খাই আছে। আৰু এয়া মামী হয়, মামীও খাই আছে। আৰু এয়া টিকলিজনীয়ে তলৰ পৰা খুজি আছে দেখিছেনে? এতিয়া আমাৰ মমা মামীহঁতে চাহ খাই আছে। এতিয়া আমাৰ খুৰীহঁত আহি পাই গ'লহি। এয়া সৰু খুৰী হয় আৰু এয়া ডাঙৰ খুৰী। এতিয়া ভাত খাবৰ সময় হ'ল আৰু সেইবাবে এতিয়া ভাইটিহঁতে খালে আৰু মই আমিজানহঁতৰ লগত খাম এতিয়া। এয়া মাহী নানীহঁত আৰু আমিজান বহি আছে আৰু আমাৰ খুৰীহঁতো ভাত খাই যাব এতিয়া। এয়া জেঠাই হয়। এয়া মামী আৰু এয়া আমিজান। এয়া মমা বহি আছে। এয়া ৰিংকু মমাও বহি আছে এতিয়া। এতিয়া ভাত খাই আহি ভাইটিহঁতে পূৰা উৎপাত কৰি আছে। আপোনালোকক অলপ দেখুৱাই দিছোঁ। এইটো আমাৰ টিকলাটো। এয়া চাবৰিনা। আগৰ ভিডিঅ'ত আপোনালোকক মই ৰুমকেইটা বনাই থকা দেখুৱাই দিছিলোঁ আৰু এতিয়া বনাই হৈ গ'ল, সেইবাবে আৰু এবাৰ দেখুৱাই দিছোঁ। এইটো ৰুমটো। মোৰ ভালেই লাগিছে, আপোনালোকৰ কেনেকুৱা লাগিছে জনাবচোন। ইয়াত লাইট ফিটিং কৰিবৰ কাৰণে এইবোৰ ৱাৰ ওলমাই থোৱা আছে। এতিয়া নানীৰ ঘৰৰ পৰা ঘৰলৈ আহি মই এতিয়া কাপোৰ কানি সলাই আপোনালোকক বাৰ্থডেত কি কি গিফ্ট পালোঁ এবাৰ দেখুৱাই দিওঁ বুলি ভাবিছোঁ। গিফ্টকেইটা হ'ল এইকেইটা আৰু মই এতিয়া এটা এটাকৈ আনবক্সিং কৰিছোঁ। এই কাপটো মোক ৰিংকু মমাই দিছে আৰু এই কাপটো মোৰ বহুত ভাল লাগিছে।
এতিয়া মই আৰু এটা কাপ পালোঁ, সেইবাবে সেইটো আনবক্সিং কৰি দিছোঁ। এই কাপটো মোক মাহীয়ে দিছে। এইটোও মোৰ বহুত ভাল লাগিছে। আৰু এইটো হ'ল স্পৰ্টিং, এইটো মোক ফাৰ্মিন মামীয়ে দিছে, এইটোও মোৰ বহুত ভাল লাগিছে। আজিৰ ভিডিঅ' ইমানেই আছিল আৰু ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ। আৰু আগলৈ মোৰ ব্লগ চাবলৈ হ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰাৰ লগতে কিনাৰতে থকা বেল আইকনটোত ক্লিক কৰিবলৈ নাপাহৰিব। বাই বাই।